নমস্কাৰ সকলোকে আজি এটা সৰু ভিডিঅ' লৈ আহিছোঁ আৰু ভিডিঅ'টো হৈছে সৰস্বতী পূজাৰ উপলক্ষে গতিকে এতিয়া ঘৰৰ পৰা সৰস্বতী পূজালৈ গৈ আছোঁ মানে মোৰ স্কুললৈ গৈ আছোঁ স্কুলত আজি সৰস্বতী পূজা পতা হৈছে এয়া স্কুল আহি পালোহি এতিয়া আমাৰ স্কুলৰ আটাইতকৈ কণ মাইনাসকলে মা সৰস্বতীক পূজা অৰ্চনা কৰিছে যিহেতু তেওঁলোক বহুত সৰু সৰু গতিকে আমি তেওঁলোকক সহায় কৰি দিছোঁ আৰতি কাঁহীখন এনেকৈ মেমে ধৰি দিছে যাতে তেওঁলোকৰ একো অসুবিধা নহয় কাৰণ জুইৰ কথা আছে আৰু চাওকচোন এই দৃশ্যটো চাই ইমান ভাল লাগিছে যিহেতু তেওঁলোক ইমান কণ তেওঁলোকে মানে একদম হাতযোৰ কৰি নমস্কাৰ জনাই এনেকৈ থিয় হৈ আছে আৰু সৰস্বতী পূজা কোৱাৰ লগে লগে আমাৰ খিচিৰি খাবলৈ মন যায় নহয় জানো গতিকে আমাৰ স্কুলতো খিচিৰি প্ৰসাদ হিচাপে দিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু স্কুলৰ ল'ৰা ছোৱালীসকল আৰু তেওঁলোকৰ গাৰ্জেন আহিছে তেওঁলোকৰ পেৰেণ্টছ আহিছে গতিকে আমি আমাৰ স্কুলৰ টিচাৰসকলে আৰু আমাৰ স্কুলৰ দিদিসকলে সকলোৱে মিলিজুলি আমি খিচিৰিৰ প্ৰসাদ হিচাপে তেওঁলোকক বিলাই আছোঁ দেই আৰু আমি এতিয়া ভাবিছোঁ অলপ আমিও ওলাই যাম অলপ ফুৰিবলৈ যাম কাৰণ যিহেতু সৰস্বতী পূজা গতিকে এপাক ফুৰিবলৈ সকলোৰে মন যায় নহয় জানো গতিকে চাওঁচোন আমি ক'লৈ যাওঁ বা ঘৰলৈ উভতি যাম নে ফুৰিবলৈ যাম আপোনালোকে ভিডিঅ'টো চালেহে গম পাব দেই শেষৰলৈকে চাব তেতিয়াহে গম পাব ফাইনেলি আমি ডিচাইড কৰিলোঁ যে আমি অলপ ফুৰিবলৈ যাম অলপ ওলাই যাম বুলি যিহেতু সৰস্বতী পূজা গতিকে আমাৰো মন যায় যিহেতু বিয়া হ'লোঁ বা টিচাৰ হ'লোঁ বুলি যে ফুৰিব নাযাম কিন্তু আমাৰ কলেজৰ দিনবিলাকতো আমাক মনত পেলাবই লাগিব যিহেতু আমি সাজি কাচি এনেকৈ ওলাই গৈছিলোঁ আৰু ফুৰিবৰ কাৰণে গতিকে আমিও এতিয়া ওলাই গৈছোঁ যিহেতু আমাৰ জনসংখ্যাখিনি বেছি গতিকে আমি এখন অটতে ঠেলি মেলি হ'লেও সোমাই যাম বুলি ভাবিছোঁ আৰু বেলেগকৈ যাব ভাল নালাগে নহয় এয়া ফাইনেলি আমি আহি পালোঁ দেই ক'ত আহি পালোঁ এতিয়া গম পাব দেখিছোঁ পাহাৰখনে বগাব লাগিব ঠিক আছে একো নাই বগাই যাম আহিলোঁ যেতিয়া আমি আচলতে আহিছোঁ আমাৰ স্কুলত যিজন ছাৰে ডান্স শিকায় তেওঁৰ নিজৰো এখন ডান্সৰ স্কুল আছে আৰু তেখেতে আমাক নিমন্ত্ৰণ কৰিছিলে যে আমাৰ স্কুলতো সৰস্বতী পূজা আছে আপোনালোকে আহিব বুলি গতিকে আমি তালৈকে আহিলোঁ আৰু তেখেতৰ এই ডান্সৰ ষ্টুডিঅ'খনৰ নাম হৈছে চ'ল ডান্স ষ্টুডিঅ' বুলি আছে আৰু যিহেতু তিনিচুকীয়াৰ গুৰুদ্বাৰাৰ ফ্ৰণ্টৰ ৰাস্তাটোৰ মানে অলপ সোমাই আহিব লাগিব একদম ইজি ক'ব গ'লে ইয়াত যিখন কেচিয়াৰ বুলি এখন ৰেষ্টুৰেণ্ট আছে তাৰ একদম কাষত আছে বুলি ক'লেও হ'ব গতিকে খুব ভাল লাগিছে আজি প্ৰথমবাৰ আহিছোঁ তেখেতে ইমান ধুনীয়াকৈ মানে তেখেতৰ ষ্টুডিঅ'টো সজাই থৈছে ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আৰু আমাৰ এটাই শুভেচ্ছা থাকিল যে তেওঁ যাতে আৰু এইদৰে ভালদৰে আগুৱাই যাওক আৰু ষ্টুডেণ্ট আহক আৰু মানে তেখেতৰ ষ্টুডিঅ'খনৰ 3-4টা ব্ৰাঞ্চ একদম চাৰিওফালে গোটেই মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা লৈ বাহিৰতো যাতে তেওঁলোকৰ মানে আৰু ব্ৰাঞ্চ মানে তেওঁলোকে যাতে খুলিব পাৰে তাৰে শুভেচ্ছা থাকিল আৰু খুব ভাল লাগিলে তেখেতে আমাক মাতিলে আৰু কুণাল ছাৰ এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনাক বহুত ধন্যবাদ জনাইছোঁ আমি সকলো টিচাৰে আপোনাৰ ইয়াত আহি খুব ভাল পালোঁ খুব এনজয় কৰিলোঁ আৰু খিচিৰিটোতো কথাই বেলেগ একদম বঢ়িয়া আছিলে যিহেতু স্কুলত খাই একদম পেট ভৰাই আহিছিলোঁ তথাপিও আহি খালোঁ দেই যিহেতু ডান্স ষ্টুডিঅ'ত আহিছোঁ চ'ল ডান্স ষ্টুডিঅ'ত আৰু ইয়াত ননচাকৈ ঘৰলৈ যাম জানো উভতি নাই নহ'ব গতিকে আমি পূৰা নাচিলোঁ একদম যি গান লগাইছে হিন্দী ইংলিছ বিহু হিপ হপ একদম কৈছোঁ নহয় যি বাজিছে আমি মুঠতে নাচিছোঁ একদম বহুত এনজয় কৰিলোঁ বহুত ভাল লাগিলে আহি কিন্তু দেই
আৰু আজি আমি এনেদৰে সৰস্বতী পূজাৰ দিনটো এনেকৈ কটালোঁ, এনেকৈ সময়খিনি পাৰ কৰিলোঁ। আৰু যিহেতু এটা কথা ক'ম, আমাৰ লাইফত ইমানেই টেনশ্যন থাকে, আপোনাৰ মোৰ সকলোৰে, কাৰণ টেনশ্যনটো থাকেই, আমি ইমান ব্যস্ত থাকোঁ আৰু দৈনিক ইটো সিটো কিবা নহয় কিবা আমাৰ থাকেই। গতিকে অলপ সময় যেতিয়া আমি অলপ নিজকে মানে নিজৰ মনৰ ফূৰ্তিৰ কাৰণে আৰু লগতে আমাৰ নিজৰ বন্ধুবৰ্গৰ লগত যদি অলপ সময় হাঁহি ধেমালিৰে কটাবলৈ পাওঁ নহয়, বহুত ভাল লাগে। গতিকে মই মুঠতে এনেকুৱা চান্স পালে নেৰোঁ, মুঠতে লাইফত যিয়ে হৈ থাকক। আৰু যিয়ে নহওক, আপোনালোকক বহুত বহুত ধন্যবাদ থাকিল, কাৰণ ইমান ব্যস্ততাৰ মাজতো মোৰ ভিডিঅ' চাবলৈ অলপ সময় দিয়াৰ বাবে ধন্যবাদ। আকৌ লগ পাম, আজিলৈ ইমানতে ৰাখিছোঁ। যাও যাব वाओ आंटी का खतरा कर दो मैं तेरा काका तू मेरी कोको